গতিকে আপোনালোকে এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব নৱোদয় বিদ্যালয়ৰ কাৰণে হাউলীত যিহেতু আপোনালোকে এক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে নৱোদয় শিক্ষাকৰণৰ কাৰণে, গতিকে কি ক'ব এই বিষয়ে? আজি হাউলীৰ মধ্য বজাৰত স্কিল কোচিং কাম ষ্টাডি চেণ্টাৰৰ উদ্বোধন কৰা হ'ল। এইটো বৃহত্তৰ হাউলী অঞ্চলৰ কাৰণে এটা গৌৰৱৰ বিষয় যে ইমান দিনে জৱাহৰ নৱোদয় বিদ্যালয়ত ছিট পোৱাৰ কাৰণে হাউলীত তেনেকুৱা ধৰণৰ কোচিং চেণ্টাৰ নাছিল। তো আমাৰ উদ্যোক্তাসকলে বিজ্ঞ ব্যক্তিসকলে আজি হাউলীত জৱাহৰ নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ কাৰণে সুযোগ পোৱাৰ ক্ষেত্ৰত তেওঁলোকে এটা অনুষ্ঠান আৰম্ভ কৰিছে। আজি তাৰে শুভ উদ্বোধন কৰা হ'ল। অহা বুধবাৰৰ পৰা নিয়মিতভাৱে পাঠদান কাৰ্যসূচী চলিব বুলি উদ্যোক্তাসকলে জনাইছে। আমি হাউলী অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰিছোঁ আৰু আশা কৰিছোঁ যে আগত দিনত এই স্কিল কোচিং কাম ষ্টাডি চেণ্টাৰৰ জৰিয়তে বৃহত্তৰ হাউলী অঞ্চলৰ এই কণ ল'ৰা ছোৱালীসকলক ভালকৈ তেওঁলোকে শিক্ষাদান কৰি জৱাহৰ নৱোদয় বিদ্যালয়ৰ যিটো বাছনি পৰীক্ষা, এই বাছনি পৰীক্ষাত বহাৰ কাৰণে উপযুক্ত কৰিব আৰু বাছনি পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে উত্তীৰ্ণ হৈ জৱাহৰ নৱোদয় বিদ্যালয়ত পঢ়িবলৈ সক্ষম হ'ব। আৰু আমি আশা কৰিছোঁ যে আমাৰ গাৰ্জেনসকলেও এই ক্ষেত্ৰত যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াব। অঞ্চলৰ যিখিনি বুদ্ধিজীৱী, শিক্ষাবিদ, ৰাজনীতিবিদ প্ৰত্যেকেই এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব। আৰু উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে ভাল এক্সপাৰ্ট টিচাৰ মাজে মাজে আনি পেলাই ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞ জ্ঞান দিয়ে, যাৰ ফলত তেওঁলোকে বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ যাতে নৱোদয় বিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হয়। এইখিনিয়ে ক'বলৈ ধন্যবাদ। জৱাহৰ নৱোদয় বিদ্যালয়ত যিসকল শিক্ষাৰ্থী যিহেতু মানে নামভৰ্তিৰ কাৰণে যিহেতু ভাবি আছে মানে, গতিকে আপোনালোকৰ হাউলীত এটা মধ্য বজাৰ হাউলীত যিহেতু আপুনি আজি এটা প্ৰশিক্ষণ কেন্দ্ৰ তাৰ উদ্বোধন হৈছে যিহেতু আমি গম পাইছোঁ, গতিকে কি ক'ব? কেইদিনীয়া প্ৰশিক্ষণ হ'ব আৰু কোন ফেকাল্টি কেইজনে মানে ইয়াত কোচিং দিব, কি ক'ব? নমস্কাৰ। যে আমি আমাৰ এইটো হাউলী নৱোদয় কোচিং কম ষ্টাডি চেণ্টাৰ, ইয়াতে আমাৰ বহুত ইংলিছ আৰু এছামিছ মিডিয়াম দুয়োটা মাধ্যমতে শিক্ষা পাঠদান কৰা হ'ব। তো ইয়াৰ কাৰণে আমাৰ অভিজ্ঞ আৰু এক্সপাৰ্ট শিক্ষক শিক্ষয়িত্ৰীৰে আমি পাঠদান কৰাম। আমাৰ ইয়াতে ফেকাল্টি হিচাপে মেথছ ফেকাল্টি হিচাপে থাকিব জাকিৰ শামছুল আলম MSc B.Ed, তাৰ লগতে থাকিব আব্দুল চামাদ BSc B.Ed। তাৰ লগতে আমাৰ আৰু এজন ফেকাল্টি থাকিব ইংলিছৰ ফজলুৰ ৰহমান MA B.Ed LLB। তাৰ লগতে আৰু এজন আমাৰ ফেকাল্টি থাকিব ভোকাৰী ছাৰ ইংলিছত BA B.Ed। তাৰ লগতে আমাৰ লগতে থাকিব আমাৰ ছাবজেক্ট বিষয় শিক্ষক নুৰ মহম্মদ ছাৰ, তেখেতক এক্সপাৰ্ট ইংলিছ টিচাৰ হিচাপে থাকিব। তো আমাৰ এইখন ষ্টাডি চেণ্টাৰৰ উদ্দেশ্য হৈছে যে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কণ ল'ৰা ছোৱালীসকলৰ যিটো অল ৰাউণ্ড ডেভেলপমেণ্ট, সিহঁতৰ অল ৰাউণ্ড ডেভেলপমেণ্ট মানে চাৰিওদিশে আমি সিহঁতক কেনেকৈ কি মেণ্টেলি স্পিৰিচুৱেলি বা আমাৰ যেনেকৈ ক্ৰিয়েটিভ বা এক্সপেৰিমেণ্টেল শিক্ষা দিব পাৰোঁ, সেই উদ্দেশ্যে আমি আমাৰ এই হাউলী বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনাৰ কাৰণে আমি এইখন অনুষ্ঠান আৰম্ভ কৰিছোঁ। ধন্যবাদ। তো আমাৰ অহা বুধবাৰৰ পৰা নিয়মীয়া ক্লাছ আৰম্ভ হ'ব। আমি সপ্তাহত 4 দিনকৈ দুমাহৰ কাৰণে সপ্তাহত 4 দিনকৈ ক্লাছ কৰিম। মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু ৰবিবাৰ। শনিবাৰ আৰু ৰবিবাৰে আমাৰ স্পেচিয়েলি হ'ব যে আমি আবেলি 2টাৰ পৰা আৰম্ভ কৰি সন্ধিয়া 6টালৈকে ক্লাছ কৰিম, আৰু ৰবিবাৰেও আপোনাৰ আবেলি 2টাৰ পৰা 6টালৈকে আমি ক্লাছখিনি কৰি যাম।